ব্লক হাইস্কুলৰ ইছমাইল হুছেইন নামৰ এগৰাকী শিক্ষকে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যি যৌন নিৰ্যাতনৰ দৰে ঘৃণনীয় কাণ্ড সংঘটিত কৰিছে। এই ঘটনাক প্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এনেকুৱা এটা আপোনাৰ শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো এটা সম্পৰ্ক, সেই সম্পৰ্কত যি কালিমা সানিছে, এই কালিমাই সমগ্ৰ শিক্ষক সমাজক লজ্জানত কৰি তুলিছে। আৰু সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে তেখেতলোকে এই ইছমাইল হুছেইন নামৰ যিগৰাকী ভণ্ড শিক্ষকৰ নামত যি ভণ্ড এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীক কঠোৰৰ পৰা যাতে কঠোৰতম শাস্তি প্ৰদান কৰে আৰু এনেকুৱা ধৰণৰ যাতে ঘটনা পুনৰবাৰ যাতে হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যাতে তেখেতক আপোনাৰ আইনমতে যিটো আপোনাৰ ফাঁচীৰ কাঠত আমি ওলমাবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি দাবী জনাইছোঁ আৰু যাতে তেখেত কোনো ধৰণৰ আইনী সুৰঙাৰে যাতে হাৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে আমি লখিমপুৰ জিলা প্ৰশাসনক তথা পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ। ব্লক হাইস্কুলৰ এজন ভণ্ড শিক্ষক ইছমাইল হুছেইনে আজি যিটো ঘৃণনীয় কাম কৰিলে, এটা শিক্ষক সমাজত এটা লজ্জিত কৰিলে, তেখেতক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাৰ পৰা গৰিহণা দিছোঁ। তেখেতক শিক্ষা বিভাগে আজিৰ ভিতৰত তেখেতক নিলম্বন কৰি বিভাগীয়ভাৱে তেখেতৰ ওপৰত এক আইনগত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ আৰু লালুক আৰক্ষী থানাক বিহা মহোদয়ক আমি তেখেতক যি আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতৰ জৰিয়তে দিবলৈ আমি আহ্বান জনাইছোঁ। কোনো পধ্যেই যাতে এই লম্পট ইছমাইল হুছেইন শিক্ষকজন বাচি যাব নোৱাৰে তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ এই যিটো এটা সমাজত এটা লজ্জিত এটা ঘটনা কৰিলে ইছমাইল হুছেইন এজন লম্পট শিক্ষকে, তেখেতৰ ওপৰত কঠোৰতম শাস্তি ল'ব লাগে, আইনগতভাৱে কঠোৰতম শাস্তি দিব লাগে। তাৰ মানে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী জনাইছোঁ। ছাত্ৰীক যি ঘটনা কৰিলে এজন শিক্ষকে, কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা ঘটনা এজন শিক্ষক হৈ ছাত্ৰৰ ওপৰত কৰাটো আমি গৰিহণা জনাইছোঁ। এনে ঘটনা যাতে আৰু পুনৰ জীৱনৰ সৰু বৰ সমস্যাই যেতিয়া দিশহাৰা কৰে, জটিলতাই যেতিয়া সপোনবোৰ ভাঙি চুৰমাৰ কৰে, সমাধানৰ এটাই নাম, অসম সন্তান জ্যোতিষ আচাৰ্য ভৰতৰাজ।